হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু আছাম বৰ্ড একাডেমি। আজি আমি মেট্ৰিক পৰীক্ষাৰ 2024 ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটি আনিছোঁ আৰু এই কুৱেশ্যন পেপাৰটিত যি 45টা MCQ আছিল সেইসমূহ আমি শুদ্ধতাটো কৈ দিম আৰু লগতে তাৰ সংগতি ৰাখি এনচাৰবিলাক তোমালোকে পাবা। চ' তোমালোকে চোৱা, আমাক প্ৰথম কুৱেশ্যন দিয়া আছে, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব। এইষাৰ কাৰ উক্তি আছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, ভাৰত সচিব ৰবাৰ্ট ৰিজলিৰ। কুৱেশ্যন নম্বৰ 2, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? অপশ্যন ইয়াৰ ভিতৰত কাৰেক্ট হ'ব অপশ্যন নম্বৰ 4। 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত এ, বি, চি, ডি এনেকৈ দিয়া আছে। চ' ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব বি, 3 আৰু 4। এই যে 3 আৰু 4 নম্বৰ যি অপশ্যন দুটা দিয়া আছে, এই দুটা শুদ্ধ হ'ব। চ' কাৰেক্ট অপশ্যন ইজ বি। কুৱেশ্যন নম্বৰ 3, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত প্ৰথমতে প্ৰয়োগ কৰিছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, দক্ষিণ আফ্ৰিকাত। এবাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, নেতাজী সুভাষ চন্দ্ৰ বসুৰ। কুৱেশ্যন নম্বৰ 5, প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, 16 আগষ্ট 1946 চন। কুৱেশ্যন নম্বৰ 6, অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, 1843 চনত। কুৱেশ্যন নম্বৰ 7, 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল? কাৰেক্ট অপশ্যন হ'ব ডি, ফুলগুৰি ধাৱা। নেক্সট কুৱেশ্যন নম্বৰ 8, 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? কাৰেক্ট অপশ্যন হ'ব বি, সম্বোধন ফংলচাই। কুৱেশ্যন নম্বৰ 9, অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল কেতিয়া? কাৰেক্ট অপশ্যন হ'ব এ, 1916 চনত। কুৱেশ্যন নম্বৰ 10, উত্তৰ পূব ভাৰতৰ কোনখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, আছে ডিব্ৰুগড়ত। কুৱেশ্যন নম্বৰ 11, জোনাকী যুগত ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোনকেইজন সাহিত্যিকক জনা যায়? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, 2, 3 আৰু 4। 2 চোৱা দিয়া আছে হেমচন্দ্ৰ গোস্বামী, 3 দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু 4 আছে চন্দ্ৰকুমাৰ আগৰৱালা। এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। আৰু কুৱেশ্যন নম্বৰ 12, ৰাজ তৰংগিনী কোনে ৰচনা কৰিছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, কলহনে। কুৱেশ্যন নম্বৰ 13, মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, অষ্ট্ৰিক গোষ্ঠীৰ। কুৱেশ্যন নম্বৰ 14, চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, মিজোৰাম। কুৱেশ্যন নম্বৰ 15, অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ভট্টদেৱে। কুৱেশ্যন নম্বৰ 16, তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? অপশ্যন বি ইজ কাৰেক্ট, খনিজ তেল। কুৱেশ্যন নম্বৰ 17, তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, পৰিবহণ। কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, বৰটোকোলা। কুৱেশ্যন নম্বৰ 19, তলৰ কোনটো সেউজ গৃহ গেছৰ উদাহৰণ নহয়? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, অক্সিজেন। কুৱেশ্যন নম্বৰ 20, পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল? ইয়াৰ ভিতৰত ৰাইট অপশ্যন হ'ব চি, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ। কুৱেশ্যন নম্বৰ 21, মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব তোমালোক চোৱা ৰাছিয়া আটাইতকৈ ডাঙৰ দেশ মাটিকালিৰ ভিত্তিত। কুৱেশ্যন নম্বৰ 22, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, ৰেড চি অৰ্থাৎ লোহিত সাগৰ। কুৱেশ্যন নম্বৰ 23, কাইৰো কোনখন দেশৰ ৰাজধানী? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো। কুৱেশ্যন নম্বৰ 24, 2011 চনৰ
ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি। আমি সকলোৱে জানো 72.19% অসমৰ শিক্ষিতৰ হাৰ আছিল 2011 চনৰ লোকপিয়ল অনুসৰি। কুৱেশ্যন নম্বৰ 25, 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল, চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট। চ' আৰু নেক্সট কুৱেশ্যন আছে 26, জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হ'ল ক্ৰমে, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, বড়ো, মিচিং, কাৰ্বি। কুৱেশ্যন নম্বৰ 27 দিয়া আছে, অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ হ'ল, ইয়াৰ ভিতৰত ৰাইট অপশ্যন হ'ব বি, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। কুৱেশ্যন নম্বৰ 28, অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, চাহ উদ্যোগ, টি ইণ্ডাষ্ট্ৰী। কুৱেশ্যন নম্বৰ 29 দিয়া আছে, তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল? চ' ইয়াতে ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি, সৈয়দ মহম্মদ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 30, তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা। চ' ইয়াৰ পৰা কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, 1 আৰু 2 উভয়ে অশুদ্ধ। এই 1 আৰু 2 এই দুয়োটাই অশুদ্ধ। কুৱেশ্যন নম্বৰ 31 দিয়া আছে, ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? UN ডে কোন তাৰিখে পালন কৰা আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, 24 অক্টোবৰ। কুৱেশ্যন নম্বৰ 32, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব, আমি সকলোৱে জানো 193 বি। কুৱেশ্যন নম্বৰ 33, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, এণ্টনি গুটেৰেছ। কুৱেশ্যন নম্বৰ 34, আন্তৰ্জাতিক অনুষ্ঠান আৰু সেইবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলত বাছি উলিওৱা। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ। কুৱেশ্যন নম্বৰ এইবাৰ 35, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধানক নিয়োগ কৰে? চ' ইয়াতে থকা কাৰেক্ট অপশ্যন হ'ব ডি, নিৰাপত্তা পৰিষদ। এইবাৰ নেক্সট কুৱেশ্যন 36, তলৰ কোনকেইটা বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য? চ' ইয়াৰ পৰা কাৰেক্ট অপশ্যন হ'ব ডি, 1, 2, 3, 4, অৰ্থাৎ চাৰিওটাই পৰে। সাধাৰণ গ্ৰহণযোগ্যতা, পূৰ্ণ সাদৃশ্যতা, তাৰল্য গুণ আৰু মূল্যৰ স্থিৰতা। চ' ৰাইট অপশ্যন ইজ ডি। কুৱেশ্যন নম্বৰ 37, তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা। চ' ইয়াৰ পৰা কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, 1 আৰু 2। তোমালোক চোৱা 1 আৰু 2 অপশ্যন দুটা কি কি দিয়া আছে? 1 আছে, মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম হয়, আৰু 2 আছে, মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। চ' ইয়াৰ পৰা কাৰেক্ট অপশ্যন হ'ব এ। কুৱেশ্যন নম্বৰ 38, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে, কাৰেক্ট অপশ্যন হ'ব চি, ভাৰতীয় ৰিজাৰ্ভ বেংক, আমি সকলোৱে জানো। কুৱেশ্যন নম্বৰ 39, তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়? চ' ইয়াৰ পৰা কাৰেক্ট অপশ্যন হ'ব ডি, বাণিজ্যিক বেংকৰ কাৰ্য নহয় কোনটো? বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে। কুৱেশ্যন নম্বৰ 40, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমি সকলোৱে জানো নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি। কুৱেশ্যন নম্বৰ 41 দিয়া আছে, ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা কালচোৱা হ'ল। কালচোৱা হ'ব অপশ্যন নম্বৰ এ, কাৰণ আমি সকলোৱে জানো 1 এপ্ৰিল 1951 পৰা 31 মাৰ্চ 1956 চনলৈকে। এবাৰ কুৱেশ্যন নম্বৰ 42 চোৱা, 2015 চনত গঠিত নীতি আয়োগৰ অধ্যক্ষ কোন আছিল? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, ভাৰতৰ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 43, দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ কৰা কাৰ্যক কোৱা হয়, কি বুলি কোৱা হয়? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, আমি কাৰণ সকলোৱে জানো উদাৰীকৰণ। কুৱেশ্যন নম্বৰ 44, ব্যক্তিগতকৰণ কি? অৰ্থাৎ প্ৰাইভেটাইজেশ্যন মিনছ, প্ৰাইভেটাইজেশ্যন মানে কি? ব্যক্তিগতকৰণ। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, কাৰণ চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি। এইবাৰ লাষ্ট কুৱেশ্যন, অৰ্থাৎ শেষৰটো কুৱেশ্যন চোৱা তোমালোক 45 নাম্বাৰত আছে, দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ কি পাওঁ? আমি সকলোৱে জানো, চিম্পল এটা অপশ্যন দিয়া আছে, ইয়াৰ পৰা হ'ব এ, জনমূৰি আয়। আশা কৰোঁ তোমালোকে এই 45টা MCQ বুজি পাইছা, আৰু 2026ৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয়। আৰু তোমালোক এই সকলোবোৰ প্ৰশ্ন ভালকৈ চাবা, আৰু ইয়াৰ পৰা MCQ আশা কৰা যায় বহুতকেইটা কমন আহিব, কাৰণ এই পেপাৰখন আমি সকলোৱে জানো 2024ৰ হয়। চ' আশা কৰোঁ ভিডিঅ'টি বুজি পাইছা। থেংক ইউ ছ' মাছ।
আৰু আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু নেক্সট কি ভিডিঅ' লাগে সেই সকলোবোৰ ক'বা, আৰু তোমাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিবা। থেংক ইউ।